UPI ID ব্যৱহাৰকাৰীসকলৰ বাবে ডাঙৰ খবৰ বন্ধ হৈ যাব পাৰে আপোনাৰ UPI ID সবিশেষ জানিবলৈ ভিডিঅটো শ্বেয়াৰ কৰি পেজটো ফলো কৰক সমগ্ৰ দেশজুৰি জনপ্ৰিয় হৈ পৰিছে UPI লেনদেন বিভিন্ন ব্যৱসায়িক লেনদেনৰ লগতে ব্যক্তিগত লেনদেনৰ ক্ষেত্ৰতো সম্প্ৰতি বিশেষভাৱে ব্যৱহাৰ কৰি অহা হৈছে এই UPI ব্যৱস্থা ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি 1 জানুৱাৰীৰ পৰা UPI লেনদেনৰ ক্ষেত্ৰত সলনি কৰা হৈছে কেইবাটাও নিয়ম এই ব্যৱস্থাত সংযোজিত কৰা হৈছে নতুন নিয়ম অনুসৰি RBI সমগ্ৰ দেশত UPI ATM সেৱা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই ATM সেৱাৰ জৰিয়তে বেংক একাউণ্টৰ পৰা QR কোডৰ জৰিয়তে উলিয়াব পৰা যাব নগদ ধন এবছৰ ধৰি ব্যৱহাৰ নকৰা Paytm জিপে ফোনপে আৰু অন্যান্য বেংক একাউণ্টও বন্ধ কৰি দিয়া হ'ব এই সম্পৰ্কত ইতিমধ্যে নেশ্যনেল পেমেণ্ট কৰ্পোৰেচনৰ সংশ্লিষ্ট পক্ষক আহ্বান জনাইছে UPI লেনদেনৰ কেতবোৰ ক্ষেত্ৰত ইয়াৰ ঊৰ্ধ্বসীমা বৃদ্ধি কৰা হৈছে বৰ্তমান UPI ব্যৱস্থাৰ প্ৰতিদিনে সৰ্বাধিক 1 লাখ টকাৰ লেনদেন কৰাটো সম্ভৱ এতিয়াৰ পৰা RBI স্বাস্থ্য আৰু শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই সীমা 5 লাখ টকালৈ বৃদ্ধি কৰিছে PPI অৰ্থাৎ প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট ব্যৱস্থাৰে 2000 টকাৰ অধিক লেনদেনৰ ক্ষেত্ৰত এতিয়াৰ পৰা আৰোপ কৰা হ'ব 1.1% মাচুল এই নতুন নিয়মসমূহ 1 জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ'ব